Good morning everyone, good morning. Amazing! এতিয়া 5:32 এনেকুৱা হৈছে আৰু এতিয়া এটা ব্লগ বনাম ভাবিছোঁ। ব্লগটো কেনেকুৱা হয় নাজানো, আপোনালোকক মই ব্লগটো দেখাম, চাব। আৰু আজি গলু আহিছে, গলুক দেখাইছোঁ আপোনালোকক। এইজনী গলু, তাইক আজি মৰ্ণিং ৱাক কৰাব লৈ যাম। আৰু মই আজি জিম যাম ভাবিছোঁ। জিমটো তাইক লৈ যাম ভাবিছোঁ। ব্লগটো কেনেকুৱা বা হয় জানো নে নাজানো, এনেকুৱা লাগি আছে ব্লগটো। এই আপোনালোকক দেখাইছোঁ, টিভি আছে আমাৰ ৰুমৰ পৰা। সেইটো টিভি টাৱাৰ, আৰু এখন ছুপাৰ স্পেচিয়েলি হস্পিটেল। কাৰোবাৰ কিডনী সমস্যা হ'লে তাতে দেখাব পাৰিব, আৰু অন্যান্য দেখাব পাৰে, বিভিন্ন ধৰণৰ প্ৰব্লেম। ঠিক আছে, মই ব্লগটো চাই থাকিব। ৰুমৰ পৰা ওলাই আহিলোঁ। ৰুমৰ পৰা ওলাই আহি আমাৰ ফুলৰ বাগিচাখন আপোনালোকক দেখাই দিছোঁ। মানে আমি যিটো ঘৰত আছোঁ, যিটো ৰুমত আছোঁ, মানে সেইটো ৰুমটো মালিকৰ ঘৰৰ ফুল, ইমান ধুনীয়া ফুল, ভাল লাগে আপোনালোকক। এতিয়া গেট খুলি আপোনালোকক দেখাইছোঁ। এইটো ৰাস্তা, গেট খুলি বেৰিটো কিমান ধুনীয়াকৈ ওলাইছে। ৱাও, মোৰ বহুত ভাল লাগিছে। আপোনালোকৰ বাৰু ভাল লাগিছেনে? ৰাইট, আৰু দেখাই আছোঁ। আমি এতিয়া মৰ্ণিং ৱাক কৰি আহি আছোঁ। কি ক'ম আৰু আপোনালোকক, কিবা ক'বা নেকি? দিয়া, ময়ো নকওঁ। সেইখিনি নাইকি আৰু এইটো ৰাস্তাই গৈ থাকিলে আপোনালোকে CMC পাব। আৰু আপোনালোকে ৰাইট চাইডে কি পাব, নতুন নিউ কেঞ্চাৰ হস্পিটেল পাব। ঠিক আছে, আৰু কি ক'ম, আৰু আজিৰ দিনটো আমি কি কৰোঁ দেখাই থাকিম আপোনালোকক। এতিয়া হাই, গাড়ীটো বহুত আহিছে, ঘূৰিবই লাগিব নিচিনা লাগিছে। এইফালে এনেকৈ পাৰ হৈ গ'ল। হেল্ল' গাইজ, আমিতো ৰুমৰ পৰাতো ওলাই আহিলোঁ, ক'ত যাম ক'ত নাযামকৈ বুলি ভাবি। এতিয়া আহি আমি উমানন্দৰ পাৰত বহি আছোঁ, ব্ৰহ্মপুত্ৰৰ পাৰত, জংঘলৰ মাজত। ইমানো জংঘল নহয় দিয়া, ভাল লাগে দেই এনেকুৱা সেউজীয়াৰ মাজত বহি গৰম দিনত। একদম উমানন্দৰ মানে ব্ৰহ্মপুত্ৰৰ হাৱা খাই আছোঁ আৰু বহি। এতিয়া কি খাম তাকে ভাবি আছোঁ। খাবলৈ একো নানিলোঁ, অনলি হাতত আছে পানী বটল এটা। ভোকো লাগিছে, খাবৰ একো নাই। হোটেল এখনত আমি পৰঠা খাইছিলোঁ, আৰু আলু পৰঠা ন, ভাল নালাগিলে খাই। এনেকৈ বহুত ছোৱালী বহি আছে, চোৱা, ফ্ৰেণ্ডবিলাক এনেকৈ আহি বহি আছে। ময়ো মোৰ ফ্ৰেণ্ডৰ লগত বহি আছোঁ। সেইফালে ছোৱালী বহি আছে, উইথ আৰু কি ক'ম, আৰু ক'ব লগা একো নাই। চাই থাকক ব্লগটো। ব্লগ বনাব নাজানো, শিকিছোঁহে, ট্ৰাই কৰি আছোঁ। অঁ, সেইফালে ৰৌপৱেটো দেখা পাই চাগে, নাই দেখা ন, দেখাব পৰা নাই। টেম্পল দেখাই আছোঁ ৰ'ব আপোনালোক। এনেকৈ ব্ৰহ্মপুত্ৰৰ পাৰত অলপ টাইম বহিলোঁ, জিৰণি ল'লোঁ। নদীৰ পাৰত বহি মোৰ বহুত ভাল লাগে। আপোনালোককো দেখাইছোঁ, আপোনালোকো আহিব, কিমান মনটো ভাল লাগে। ময়ো তেনেকৈয়ে আহিলোঁ আজি, ওলাই যাওঁ বুলি ভাবি। মইতো ৰিলচ বনাব বিচাৰিছোঁ, ৰিলচ নহয়, সেইকাৰণে ভিডিঅ'কে দেখাইছোঁ। এই ফুলজোপা মোৰ বহুত ভাল লাগে, আপোনালোকৰ বাৰু ভাল লাগে। আৰু অলপমান টাইম ভাবিছিলোঁ, তাতে বহি থাকি বহুত ভাল লাগিছিলে ন। আৰু আহিম এইবাৰ পৰা গৰম দিনত, এতিয়া ইভিনিং টাইমত আহিম, ইভিনিং টাইমত আহি একেবাৰে ৰাতি গুচি যাম। ৰাতি
গুচি যাম বহুত পৰহি এতিয়া গৰম বন্ধৰ দিনতো অহাটোতো সম্ভৱ নহ'বই এই ইভিনিং ঠিক আছে আজি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে চাই থাকিব এই আজি গ'লো মই মেহেন্দি কৰি গৈছোঁ দেই মই ইমান মেহেন্দি আৰ্টিষ্ট নহয় বাৰু হয় হয় তথাপিতো ভাল লাগিছিলে এজন ভাল আৰ্টিষ্ট এনেকুৱা মেহেন্দি আঁকিব জানে গলা কিমান বুলি কৈছিলে 40 বহুত লৈছে নেকি হাতে চুৰি মোৰ আজি নিকিতা আছে মোৰ মোবাইলটো পকেটত থ'বাচোন ৰেডো দিব চব কালাৰ দিব খাই ভাল লাগে ন छोटा बोतल है पूरा हाँ हो गया फुल बढ़िया वाला एक बोतल खोलो और बनाओ सोडा मसाला हाँ बेटू थैंक यू चलिए रुको रुको सोडा मसाला दो एक फोटो खींचो क्या बर्फ तो इसमें दे रहे हम लोग अभी गोला खाने आए हैं गोला खाई लिया तुम्हें অ'কে পুৱাৰ পৰা আজি গধূলিলৈকে খোৱাৰ আগমুহূৰ্তলৈকে যিখিনি দেখাব পাৰোঁ আপোনালোকক দেখালোঁ মোৰ ব্লগটোত ইমানেই আছিলে আজি গুড নাইট সকলোকে আৰু মোৰ ব্লগ চাই থাকিব আপোনালোকে